চোৱা চিৰিলি চিৰিলি পাত দুখৰ দিনত সময় পালে লগাবানে মা। হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালে আছে চাগে। এতিয়া মই ওলাই যাওঁ বুলি ভাবিছোঁ। এইফালে দেখিছেনে বাৰু, এইফালে লগৰজনী শুই আছে আৰু তাই নাযায়, লগত আজি মোৰ বেলেগ এজনী যাব। কোন যাব মোৰ লগত সকলোবিলাক দেখাই যাম। ব্লগটো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু বেছি দেৰি নকৰোঁ। তেতিয়াহ'লে ব'লক মোৰ লগতে আপোনালোকো অকণমান ফুৰি আহোঁগৈ। এতিয়া মই ওলাই লৈছোঁ, এইফালে তাই থাকিব। বাই বাই। এইফালে মই এতিয়া পিন্ধি ল'ব লাগিব মোৰ চপ্পল। এইফালে আমাৰ কি কয় প্ৰীতি প্ৰিয়ংকা দেই, তাই মানে বাথৰুম যাব ওলাইছিলে চাগে। সন্মুখতে লগ পাই মানে অকণমান দেখাই দিলোঁ আৰু চাউল লওঁগৈ। বাই বাই। এতিয়া আমি আহি পাই গ'লোহি ৰাধাকৃষ্ণ মন্দিৰ। ৰাধাকৃষ্ণ মন্দিৰটো আচলতে মই বাহিৰৰ ভাগ আপোনালোকক দেখাই দিছোঁ অকণমানকৈ। ভিতৰতো এতিয়া দেখাব নোৱাৰিম, এতিয়া তালৈ আমি নাযাওঁ। আৰু এইফালে আছে আমাৰ অভিজিত হাই। আৰু আমি অভিজিতৰ টমটমতে আহিছোঁ। আৰু এতিয়া আমি পাই গ'লোহি আছাম মেডিকেল গেটৰ ফ্ৰণ্টত। আৰু এইফালে দেখিছেনে সেউজীয়া চাহ বাগান, ইমান ধুনীয়া লাগিছে চাওকচোন আপোনালোকে। আৰু এই দেখিছেনে, এই মোৰ লগত আহিছে আৰু আহিয়েই দেখিলেনে বাৰু ফটো তোলা লাগি গ'ল। মানে ইমানেই মানে ফটো তুলি ভাল পায়, চাওক না আপোনালোকে, ইমানেই তুলিছে। এতিয়া আমি আহিছোঁ মেডিকেলৰ ভিতৰত। ফটো মিনিয়া কিন্তু আপোনালোকক দুখনমান এনে মিছাকৈ কৈছে, মিছা কথা। ফটো দুখনমান দিম। কেমেৰা কৰিবলৈ লৈ আহিছে জানেনে, কেমেৰা কৰিবলৈ লৈছে। কেমেৰামেন হয়নে? আৰু কিবা এটা কৈ দে। কেমেৰা কৰিবলৈ লৈ আহিছে মোক জানেনে। মই তাই কিন্তু ভিডিঅ'ত উঠিম বুলি আহিছোঁ দেই, মোক কিন্তু কেমেৰামেন হিচাপেহে আনিছিলে। চাব আপোনালোকে, ভিডিঅ'টো চালে গম পাব কিমান ফটো মিনিয়া মানে দেই। তাইক মানে মই আৰু ইমান ধুনীয়া ফটো কেইখনমান মাৰি দিলোঁ। আৰু তাই মোক যিকেইখন মাৰি দিছে আপোনালোকক মই ইয়াতে দিম, চাব, গম পাই যাব তাই কেনেকৈ মোক ফটো মাৰে আৰু মই তাইক কিমান ধুনীয়াকৈ ফটো মাৰি দিছোঁ। এতিয়া হাঁহি পগলা হৈ গৈছে, চাওক, হাঁহি মাৰি দে। কেমেৰা কোৱালিটি বেয়া মিছা কথা ক'বলৈ। আমি মেডিকেল আহিছোঁ আৰু এই মোৰ লগৰ হয় চুমকি। আমি 6 বছৰ হয়, বেছি হ'ল নেকি, 7 বছৰমান হৈ গ'ল। আৰু কেমেৰামেনজনী আছে এইফালে সবিতা, তাইক মই দেখাই দিম বাৰু অলপ পিছত আপোনালোকক কেমেৰা কেনেকৈ কৰি আছে। আকৌ পাছত লগ পাম। এতিয়া আমি লগৰজনীক লগ কৰি ওলাই আহিলোঁ মেডিকেলৰ পৰা। এতিয়া গৈ আছোঁ মমাই এজনৰ ঘৰত। মমাই এজনৰ ঘৰ ইয়াত নহয়, মানে ইয়াতে থাকে আৰু ডিব্ৰুগড়তে। তেওঁৰ ঘৰ আমাৰ সেইফালে বিমলাপুৰত। আৰু মানে ইমান দিন ইয়াতে আছোঁ যেতিয়া মানে গৈ পোৱা নাই। আজি যিহেতু ফোন কৰিলোঁ, এতিয়া মানে বুলি যেতিয়া কৈছে এতিয়া ভাল লাগি গৈছে, যিহেতু নিজৰ ঘৰৰ মানুহ হয় ন। কিন্তু আহি পোৱা নাছিলোঁ, আজি মাতিছে, সেইটো কাৰণে গৈ আহোঁ ভাবিছোঁ। এতিয়া ইয়াৰ পৰা কিমান দূৰ গম পোৱা নাই, কাৰণ কেঞ্চাৰ নতুনকৈ ডিব্ৰুগড়ত খুলিছে কেঞ্চাৰ হস্পিটেল। হ'ল মানে 3 মাহমান। এতিয়া সেই হস্পিটেলখনৰ ওচৰতে আমি এতিয়া দুইজনী গৈ আছোঁ। এইফালে তাই ফোনত মানে ব্যস্ত হৈ আছে দেই। এয়া আমি মমাইহঁতৰ ঘৰ এতিয়া পামগৈ আৰু। এইটো আমাৰ মমাই। এই অকণমান লাজ কৰিছে দেই, লাজুকীয়া মমাই। আৰু এই দোকানখন দেখিছে নহয় আপোনালোকে, ইয়াৰ পৰাই কিবা এটা লৈ লৈছোঁ, যিহেতু আমি আহোঁতে একো এটা লৈ অহা নাছিলোঁ। এইফালে আমি এতিয়া মধুৰি খাইছোঁ। এইফালে লোকেল মধুৰি হয়, ঘৰৰ পৰা লৈ অহা। আমাৰ মামীয়ে চাহ লৈ আহিলে। এইখিনি চাহ আমাৰ, এইফালে গাখীৰ চাহ আপোনালোকৰ দেখি চাগে খাওঁ লাগিছে নহয় জানো। আৰু এইফালে মমাই এতিয়া বাকী আছে, মামী আৰু মমাই লৈ চাহ। এতিয়া আমি মমাইহঁতৰ পৰা যাব লৈছোঁ। এয়া মামী হাই কৈ দিয়। আৰু এইফালে মমাই। এতিয়া যাওঁ, মামীহঁতেও অকণমান ওলাই যাব এতিয়া, লগতে এডোখৰ যাওঁ। আৰু ইজনী আমাৰ বেটি। ব'লা। এতিয়া গধূলি হৈ আহিছে, মানে কেইটা বাজিলে, 7টাই বাজিলে ন।
6:46 এতিয়া যাওঁ ৰুমত মানে আকৌ পল্টন বজাৰত অকণমান বজাৰ কৰিবলৈ আছে তাত বজাৰ কৰি তাৰপাছতহে ৰুমলৈ যাম আৰু আজি পুৰা ফুৰিছোঁ আৰু দেই আজি পুৰা ফুৰিছোঁ য'ত ত'ত গৈ আছোঁ কিন্তু নিৰ্দিষ্ট মানে ৰাতিকে খানাটো আকৌ হোটেলত কি হেৰি ৰুমত বনাব মন নাই আৰু বেলেগ হোটেলত খুৱাই নিবি আৰু মোক এতিয়া মই আহি থাকোঁতে ভাইটিকেইটামানক লগ পালোঁ মানে ভাইটিকেইটা আমাৰ হস্পিটেলতে কৰে ষ্টাফৰ হয় এইফালে হাই আমি ষ্টাফে হওঁ হাই হৈ দিয়া আকৌ অঁ হাই এইফালে আছে নামটো আমাৰ গৰুটো যিটো আৰু এইফালে আছে আমাৰ ৰাহুল আৰু এইফালে পোৱালি কেইটামান আছে আৰু বাই বাই এতিয়া মই যাওঁ আৰু লাইক চাই দিব ছাবস্ক্ৰাইব কৰিব আৰু কিবা আৰু আশীৰ্বাদ দিব নতুন ভিন্ন এজন শকত মকত আকৌ নেপাইছে তেতিয়াহ'লে বাই 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 চি ইউ এতিয়া আমি চিকেন পকৰা খাব লৈছোঁ এইফালে আছে আমাৰ লগত দাদা এজন এইজনে খুৱাইছে দেই আৰু এইফালে দাদাজনৰ দোকানতে খাইছোঁ আমি মানে একদম মজাকৈ চিকেন পকৰা খাই আহিলোঁ এতিয়া আমি ৰুমত যাম এতিয়া 9টা বাজিলেগৈ আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে আপোনালোকৰ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আৰু সদায় কোৱাৰ দৰে আজিও কওঁ সকলো ভালে থাকক কুশলে থাকক জয় আই অসম বাই বাই ৰাতি লাভ ইউ অল যাওঁ বাই আৰু শেষত আজিৰ দিনটোত তোলা ফটো কেইখনমান আপোনালোকৰ কাৰণে আগবঢ়ালোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন